জিলিকি উঠে যেনেকৈ বতাহ এজাকৰ লগত নদী ঢৌ নাচি উঠে মোৰো সপোনবোৰ নাচি উঠিছে আপোনাক লগ পাই বন্ধু বান্ধৱীসকল দীপলিনা ডেকাৰ লগত দেখা এই বিশেষ ব্যক্তিজনৰ নাম হৈছে ধ্ৰুৱজ্যোতি দাস আপোনালোকে এইমাত্ৰ স্ক্ৰীণত দেখিলে সেই বিশেষ ব্যক্তিজন আৰু এই ব্যক্তিজনৰ লগত কৰিলে দীপলিনা ডেকাই এটি অতি মহৎ কাম কি কৰিলে চাওঁ আহক আজিৰ নতুন ভিডিঅ'টোত নমস্কাৰ বন্ধু বান্ধৱীসকল স্বাগতম জনাইছোঁ ঋষি এণ্ড আপনি চেনেলৰ এটা নতুন ভিডিঅ' লৈ ভিডিঅ'ৰ পৰৱৰ্তী অংশলৈ যোৱাৰ আগতে আমাৰ চেনেলত যিসকল নতুনকৈ আছে তেওঁলোকক অনুৰোধ কৰোঁ নতুন খবৰৰ বাবে ঋষি এণ্ড আপনি চেনেলটো যাতে ছাবস্ক্ৰাইব কৰি দিবলৈ কোনেও নাপাহৰে এতিয়া চাওঁ আহক ধ্ৰুৱজ্যোতি দাস নামৰ সেই ব্যক্তিজনৰ লগত দীপলিনা ডেকাই কি কৰিলে দীপলিনা ডেকাৰ লগত দেখা এই বিশেষ ব্যক্তিজনৰ নাম হৈছে ধ্ৰুৱজ্যোতি দাস আৰু এওঁ হৈছে এগৰাকী বিশেষভাৱে সক্ষম লোক আৰু এওঁ এক প্ৰতিভা আছে আৰু সেই প্ৰতিভা আছে তেওঁ এজন ভাল কবি ধ্ৰুৱজ্যোতি দাসৰ কাৰণে দীপলিনা ডেকাই কি কৰিলে চাওঁ আহক ছ'চিয়েল মিডিয়াৰ এটি বিশেষ পোষ্ট ধ্ৰুৱজ্যোতি দাস নামৰ এজন বিশেষভাৱে সক্ষম যুৱকৰ এখন কবিতা পুথি দীপলিনা ডেকাই নিজৰ ধন ব্যয় কৰি প্ৰকাশ কৰি উলিয়ালে ধ্ৰুৱজ্যোতি দাসে কিতাপখনত লিখিছে তেখেতে মোক কথা দি গ'ল ধ্ৰুৱ তুমি 50টামান কবিতা উলিয়াই ঠিক কৰা মই মোৰ সাধ্য অনুসাৰে তোমাৰ চতুৰ্থখন গ্ৰন্থ ছপা কৰি উলিওৱাৰ দায়িত্ব লৈছোঁ তুমি যিমান সোনকালে মোক লিখি দিবা সিমান সোনকালেই মই প্ৰকাশ কৰি উলিয়াম দীপলিনা ডেকাই কথা ৰাখিলে আজি গুৱাহাটী প্ৰেছ ক্লাবত উন্মোচন কৰা হ'ল বিশেষ সক্ষম প্ৰচুৰ প্ৰতিভাৱান যুৱ কবি ধ্ৰুৱজ্যোতি দাসৰ চতুৰ্থখন কবিতা সংকলন এমুঠি হৃদয়ৰ কবিতা কণ্ঠশিল্পীগৰাকীৰ এনে পদক্ষেপক আমি হৃদয়ৰ পৰা স্বাগতম জনাইছোঁ যাতে তেওঁ ভৱিষ্যতেও এনেধৰণৰ লোকক সহায় কৰি যাব পাৰে ভিডিঅ'টো চাই কেনে পালে কমেণ্ট কৰি জনাবলৈ একেবাৰে নাপাহৰিব ধন্যবাদ